তো আগৰ ভিডিঅ'টোত আপোনালোকে মই আম খোৱালৈকে দেখুৱালোঁ। তো এতিয়া আমি মুজফ্ফৰপুৰ পাব হৈছে। এতিয়া ঘটনাটো কি হ'ল, ইয়াত মানে কি মেক্সিমাম যিখিনি মানুহ আহে প্ৰায়খিনি মুজফ্ফৰপুৰতে নামি যায়। গতিকে ট্ৰেইনখন প্ৰায় খালী হোৱাৰ নিচিনা হয়। গতিকে অলপ আৰামত যাব পাৰিম, শ্লিপাৰত আহিছোঁ যদিও। তো মুজফ্ফৰপুৰত কোন কোন নামে আমাৰ লগত দেখাম। এতিয়া আমাৰ লগত কোন কোন আছে ফাৰ্ষ্টত দেখাই দিছোঁ। আমাৰ ডবাটোত কোন কোন আছে, তেতিয়া গম পাব কোন কোন নামিল আমাৰ ডবাটোৰ পৰা। তো এই দাদাজনেই হওক বা তলত এই দেখিব পাইছে খুৰাহঁতেই হওক, গোটেইকেইজনে অসমৰ পৰা আহিছিল আমাৰ লগত একেলগে। এতিয়া এই গোটেইকেইজনে মুজফ্ফৰনগৰত নামি যাব। তো মুজফ্ফৰনগৰত শুনিছোঁ বহুত ভিৰ হয়। তো মই বাহিৰলৈ ষ্টেচনটোত ভিডিঅ' নবনোৱাৰ কথাই ভাবিছোঁ, কাৰণ ইমান যদি ভিৰ হয় পটককৈ প্ৰব্লেম হ'ব পাৰে, বহুত চুৰ হয় বুলি শুনিছোঁ। তো ভিতৰৰ পৰাই ভিডিঅ' বনাম। তো এতিয়া আপোনাক পিছত দেখাইছোঁ কেনেকৈ তেওঁলোকে বাহিৰলৈ গৈ আছে। তো তেওঁলোক গোটেইকেইজন এতিয়া বাহিৰলৈ যাবলৈ সকলো ওলালে। এয়া দেখিছে কিমান ভিৰ হৈছে, মানে মানুহ যাবলৈ ৰাস্তা নাই বুলি ক'ব লাগিব। সঁচাই একেবাৰে মানে ঠাঁচি গৈ আছে বুলি আমাৰ অসমীয়াত যিটো কথা কওঁ। চ' এতিয়া নেক্সট ষ্টেচনটো আপোনাক দেখাব চেষ্টা কৰিম। এতিয়া মই পালোঁহি হাজিপুৰ ষ্টেচন। তো আপোনালোকে নামটোৰ পৰাই গম পাইছে চাগে, হাজিপুৰ দৰকাৰ হ'লে এইটো ষ্টেচনৰ পৰাই যায়। মোৰ নামাৰ মেইন উদ্দেশ্য আছিল কিবা ভাল খোৱা বস্তু পাওঁ নেকি চাবৰ কাৰণে। তো নামি চালোঁ চব পেকেট ফুডেই। চ' ইয়াত মই একো বেছি নল'লোঁ। এতিয়া চাওঁ বেলেগ মই গৈ পেলাই নেক্সট কোনটো ষ্টেচনত ভাল খোৱা বস্তু পাওঁ। ইয়াততো নাপালোঁ একো খাবলগীয়া, চব পেকেট ফুডেই। তো চাওঁ নেক্সট কোনটো ষ্টেচনত পাওঁ। অলপ ঘূৰি ফুৰিব লগা হৈছে, চাইছোঁ বাৰু ষ্টেচনটো, হ'লেও ঘূৰি কেনেকুৱানো ষ্টেচনটো। তো মই আহি পালোঁ এতিয়া চাপৰা জংচন। এইটো দেখাই আছে আপোনাৰ চাপৰা ৰেলৱে জংচন পাইছোঁ আহি পেলাই। তো ইয়াত ভিৰ বহুত হয়, অলপ দেখাব চাইছোঁ আপোনাৰ কেনেকুৱা চিটুৱেশ্যন ইয়াত। তো পূৰা একদম ভিৰ আছে ইয়াত। তো ভাবি আছোঁ কিবা খোৱা বস্তু লৈ লওঁ। ইয়াত এটা আছে ইণ্ডিয়ান ৰেলৱে কেটাৰিং এণ্ড ৰেষ্টুৰেণ্ট বুলি আছে, যিটো মানে ৰেলৱেৰ অফিচিয়েল হয়। তো যদি কিবা আপুনি খোৱা বস্তু ল'ব বিচাৰে ৰেলত যদি ল'ব বিচাৰে, এনেকুৱা ৰেলৱেৰ যিবিলাক থাকে IRCTC লিখা থাকিব, তেনেকুৱা কেণ্টিনবিলাকত ল'ব বা পেণ্ট্ৰিবিলাকত ল'ব। তাত আপোনালোকে দাম কম পাব আৰু বহুত ভাল পাব তাত কোৱালিটি। তো দেখাই আছোঁ আপোনালোকক। মই ইয়াৰ পৰা ল'ম এতিয়া ৰাতি খাবৰ কাৰণে কিবা এটা ল'ম, লৈ পেলাই শুই যাম। আকৌ মৰ্ণিং উঠি পেলাই ভিডিঅ'টো ষ্টাৰ্ট কৰিম চাগে। তো আৰু বাকী লগতে চাপৰা ষ্টেচনটো আপোনালোকক অলপ দেখাব চেষ্টা কৰিছোঁ। আৰু অলপ ডাঙৰে আছে ষ্টেচনটো। ইয়াত পানী দেখা গৈছে, পানী বহুত কম দামত পোৱা যায়। এইটো দেখিছে ৱাটাৰ ভেণ্ডিং মেচিন আছে ইয়াত এইটো ষ্টেচনত। তো ইয়াত যদি 300 ml পানী ভৰাই, মই আচলতে কেমেৰাটো উল্টাই পেলাই দেখাই আছোঁ আৰু ভালকৈ দেখিব। তো এইটো চাওক কিমান কম দামত 300 ml 2 টকাত, 1 লিটাৰ 5 টকাত, 2 ml 8 টকাত ৰিফিল কৰি দিব। মানে আপোনাৰ বটল যদি খালী থাকে ভৰাই দিব। তো এইটো ছিষ্টেমটো ভালেই কৰিছে, বটলত ভৰাই দিব পাৰিব পানী। ঠাণ্ডা পানী ভৰাই দি আছে দেখিছে। তো আমি ইয়াত পাইছোঁ, ইয়াত লিখা আছে 22টা 17, মানে ক'বলৈ গ'লে 10টা 17ত পাইছোঁ। এইটো 24 ঘণ্টীয়া ঘড়ী হয়। 10টা 17ত আমি আহি পালোঁ এতিয়া কি কয় চাপৰা জংচন। তো ইয়াত অলপ সময় 10 মিনিট ৰখিব ট্ৰেইনখন। তো যদি কোনোবা কেদাৰনাথ আহে, তেওঁলোক যদি যিকোনো ট্ৰেইনতে আহিলে, ইয়াত ট্ৰেইনসমূহ বহুত সময় ৰখে। তো ৰাতিয়ে প্ৰায় মষ্ট প্ৰবেবলি যদি আহি পায় ইয়াতে খাব। ইয়াত বহুত ধুনীয়া খোৱাৰ ফেচিলিটি আছে, থকাও বহুত সুবিধা আছে, বহুত ভেৰাইটিজ খাব পাব। তো এইবিলাক দোকানবিলাক অলপ দেখাই দিছোঁ আপোনাক। তো যিকোনো খোৱা বস্তু যিকোনো কামৰ কাৰণে ইয়াত আপোনালোকে ৰখিব অলপ। মোৰ আজিৰ কেদাৰনাথ যাত্ৰাৰ ছেকেণ্ড এপিছ'ডৰ ছেকেণ্ড পাৰ্টটো আজি ইমানতে শেষ কৰিছোঁ। কাইলৈ আকৌ তৃতীয় এপিছ'ডটো মই বনাম। চাওক কেইদৰে কি দেখাব পাৰোঁ আপোনালোকৰ চেষ্টা কৰিম। কাইলৈ হয়তো আবেলি মানে আমি কেদাৰনাথৰ আগত যিটো হৰিদ্বাৰ য'ত আমি ৰখিম তাত গৈ পাম। তো তাত আমি ভিডিঅ'টো ষ্টাৰ্ট কৰিম, অলপ গোটেইখিনি দেখাবৰ চেষ্টা কৰিম কাইলৈ। আজিৰ কাৰণে গুড নাইট সকলোকে। কাইলৈ মই মৰ্ণিং আকৌ আপোনালোকক দেখাই আছোঁ কিনো কৰিম কাইলৈ। গুড নাইট সকলোকে। আৰু ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়া ছাবস্ক্ৰাইব কৰি ল'ব মোৰ চেনেলটো। থেংক ইউ।